নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাইন হেল্থ ক্ৰিয়েটিভছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে একুপ্ৰেছাৰ চিকিৎসাৰ দ্বাৰা চকুৰ সকলো ৰোগ কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে আমাৰ দেহৰ বিভিন্ন অংগবিলাকৰ ভিতৰত প্ৰয়োজনীয় অংগ হৈছে চকুযোৰ। চকুযোৰ ভালে ৰাখিবলৈ আমি সৰুৰে পৰা চকুৰ যত্ন ল'ব লাগে। ছিজনৰ ফল-মূল, সেউজীয়া শাক-পাচলি খাব লাগে। চকু ভালে ৰাখিবলৈ ভিটামিন চি পৰ্যাপ্ত পৰিমাণে খাব লাগে। চকুৰ ৰোগৰ বিষয়ে জানো আহক। চকু জ্বলা-পোৰা কৰা, বিষ হোৱা, চকু ৰঙা পৰা দেখা, চকু জাল মাৰি ধৰা, চকুৱে কম দেখা, দূৰৰ বস্তু মনিব নোৱাৰা, চকুৰ পৰা পানী ওলাই থকা, চকুত ছানি পৰা আদি বহুতো সমস্যা দেখা দিব পাৰে। চকুৰ ৰোগ একুপ্ৰেছাৰ পইণ্টৰ দ্বাৰা কেনেকৈ চিকিৎসা কৰিব পাৰি জানো আহক। এই ভিডিঅ'ত চকুৰ একুপ্ৰেছাৰ পইণ্ট দুখন হাতত দেখুৱাই দিয়া হৈছে। এই একুপ্ৰেছাৰ পইণ্টত প্ৰতিদিনে 1 মিনিটৰ পৰা 4-5 মিনিটলৈ দবাই চিকিৎসা কৰা হয়। ইয়াৰ কোনো টাইম টেবুল নাই। যিকোনো ফ্ৰী টাইমতে এই টিপছটো ব্যৱহাৰ কৰিব পাৰিব। ৰাতিপুৱা এই টিপছটো ব্যৱহাৰ কৰিলে দিনটোৰ কাৰণে এই চকুৰ বিন্দুটো এক্টিভ হৈ থাকিব। এই চিকিৎসাৰ কোনো ছাইড এফেক্ট নাই। চকুৰ সকলো ৰোগ এই চিকিৎসাৰ দ্বাৰা সমাধান কৰিব পাৰি। মনত ৰাখিবলগীয়া কথা হ'ল যে আহাৰ খোৱাৰ 30 মিনিটৰ পিছতহে একুপ্ৰেছাৰ চিকিৎসা কৰিব। এই ভিডিঅ'ত প্ৰেক্টিকেলি এই চিকিৎসা কেনেকৈ কৰিব পাৰি দেখুৱাই দিয়া হৈছে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি চকুৰ একুপ্ৰেছাৰ পইণ্টৰ বিষয়ে আলোচনা কৰিম। এই দুইটা আঙুলিৰ মাজৰ এই পজিশ্যনটো হৈছে চকুৰ একুপ্ৰেছাৰ পইণ্ট। এই পজিশ্যনটোত আপোনালোকে প্ৰেছাৰ দিব লাগিব, এৰিব লাগিব, প্ৰেছাৰ দিব লাগিব, এৰিব লাগিব। দুয়োখন হাততে আপোনালোকে কৰিব লাগিব। এনেকৈ প্ৰতিদিনে কৰিব লাগিব। প্ৰায় আপোনালোকে 1 মিনিটটো কৰিবই লাগিব। 1 মিনিটৰ পৰা 4-5 মিনিটৰ ভিতৰত কৰিলে বেছি ভাল। এনেকৈ আপুনি প্ৰতিদিনে যদি একুপ্ৰেছাৰ পইণ্টত দবাই বা প্ৰেছ কৰে, আপুনি 15 দিনৰ ভিতৰতে আপোনাৰ চকুৰ সকলো সমস্যা সমাধান হ'ব বা ৰিজাল্ট পাবলৈ আৰম্ভ কৰিব। শেষত আপোনালোকৰ অনুৰোধ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ